মই ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ পৰা আহিছোঁ। ৰাষ্ট্ৰীয় উলেমা নেশ্যনেল পাৰ্টি আছে, তাৰ মই আছাম জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তাৰ পৰা আজি UPPL জইন কৰিলোঁ, UPPL যোগদান কৰিলোঁ। মই UPPL জইন কৰাৰ মেইন কাৰণটো হ'ল, প্ৰধান কাৰণটোৱেই মোৰ যে আমাৰ BTCত আমাৰ সংখ্যালঘু মানুহৰ ইমান কাম হোৱা নাই। আমাৰ আগৰ যিবিলাক 17 বছৰে যি চৰকাৰ আছিলে, আমাৰ BTC জনসাধাৰণৰ কাৰণে আৰু সংখ্যালঘু মানুহৰ কাৰণে একো কাম কৰিব পৰা নাই। গতিকে মই এই BTC জনসাধাৰণৰ কাৰণে আৰু আমাৰ সংখ্যালঘু মানুহৰ স্বাৰ্থৰ কাৰণে UPPL জইন কৰোঁ। আৰু মোৰ বিশ্বাস এই পাৰ্টিয়ে আমাক সততা আৰু ন্যায়ৰ জৰিয়তে আমাৰ সাংবিধানিক অধিকাৰবোৰ ৰক্ষা কৰিব আৰু আমাৰ ৰাইজৰ কাৰণে কাম কৰি যাব। এই আগন্তুক BTC নিৰ্বাচনত UPPL চৰকাৰ আহিব বুলি আপুনি আশা কৰে? চাওক, UPPLত মই প্ৰথমতেতো বেলেগ পাৰ্টিত আছিলোঁ, নেশ্যনেল পাৰ্টিত আছিলোঁ। UPPL জইন কৰাৰ আগতে মই চাইছোঁ যে UPPL আহিব পাৰিবনে নাই। আৰু UPPLতো আহি আছে, এইটো কোনো বাধা দিব নোৱাৰে। চাই ARDF কংগ্ৰেছ বিৰোধ আছে, ARDF BPA হওক, যোনোবাই হওক, কিন্তু সব পাৰ্টি, সব পাব্লিক ইজ ছাপৰ্টিং তো UPPL আহিবই, ইয়াত কোনো বাধা দিব নোৱাৰে। অবভিয়াছলি 17 বছৰ তেখেতে ৰাজ কৰিছে। 17 বছৰত আমি পাইছোঁ কি? একোতো পোৱা নাই। না আমি চাকৰি পাইছোঁ, না কিবা কৰ্মসংস্থান পাইছোঁ, না কিবা ৰাস্তা পাইছোঁ। খালি পাইছোঁ কি আমি আমাৰ যিবিলাক এক্সিষ্টিং গভৰ্ণমেণ্ট আছিলে তেখেতৰ পইচাই দেখা পাইছোঁ। আমাৰ একো পোৱা নাই, পাব্লিকে একো পোৱা নাই। গতিকে পাব্লিক ৰিভল্ট কৰিবই এগেইনষ্ট। পাব্লিক এতিয়া নিবিচাৰে, পাব্লিক এটাই বিচাৰে UPPL আহিব, ট্ৰেক্টৰ আহিবই। তেতিয়াই আমি কৈছোঁ যে আমি ছাত্ৰ সংগঠনত থাকোঁতে আমি বিভিন্ন ধৰণৰ সমস্যা আমি সমাধান কৰা সম্ভৱ নহয়। আমি ৰাজনৈতিকভাৱেও আমাৰ ৰাইজৰ সমস্যাখিনি আমি সমাধান কৰিব লগা হয়। 17 বছৰ হাগ্ৰামা মহিলাৰীয়ে আমাৰ সংখ্যালঘু ৰাইজক কি কৰিলে কি কৰা নাই, এইটো সংখ্যালঘু ৰাইজ ইতিমধ্যে বুজি গৈছে। আমাৰ সংখ্যালঘু ৰাইজক হাগ্ৰামা মহিলাৰে অকল ফুটবলৰ নিচিনা ব্যৱহাৰ কৰিছে। গতিকে আমি সময়ৰ আহ্বান মৰ্মে আমাৰ ৰাইজক সুৰক্ষা দিয়াৰ স্বাৰ্থত আমি সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ থকাৰ স্বাৰ্থত আমি উন্নতি হকে হওক, আপোনাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত হওক, সকলো ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত আমি UPPLত যোগদান কৰিছোঁ। আৰু UPPLৰ দল কোনো এটা জাতিৰ দল নহয়, সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ পেলাই UPPL দল গঠন কৰা হৈছে। আৰু UPPL দলৰ বৰ্তমানৰ সভাপতি মাননীয় আমাৰ প্ৰণৱ বড়ো ছাৰৰ যিটো নেতৃত্ব, তেওঁৰ যিটো শ্লোগান, এই শ্লোগানক আমি ভাল পাইছোঁ। আৰু তেওঁৰ নেতৃত্বত আমাৰ BTC অঞ্চলত, BTR অঞ্চলত সকলো জাতি জনগোষ্ঠীয়ে আগুৱাই যোৱাৰ কাৰণে এটা সক্ষম হ'ব বুলি আমি বিশ্বাসী হৈছোঁ। আৰু বিশেষকৈ এটা কথা আমি ক'ব লাগিব যে যোৱা 17 বছৰ হাগ্ৰামা মহিলাৰীয়ে বিশেষকৈ আমাৰ ছাত্ৰ নেতা লাফিকুল ইছলামক কোকৰাঝাৰ মাজমজিয়াত যেনেকৈ তেওঁৰ চৰকাৰৰ দিনত হত্যা কৰা হৈছে, কিন্তু আজিলৈকে আমি ন্যায় নাপালোঁ। আমি আন্দোলন কৰোঁতে তেওঁলোকে বিভিন্ন ধৰণৰ আমাক প্ৰশাসনৰ জৰিয়তে হাৰাশাস্তি কৰা হৈছে। গতিকে আমি ন্যায় পোৱা নাই। আমাৰ 2012 চনত গণ্ডগোলত বিভিন্ন ধৰণৰ আমাক সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰা হৈছে, বিভিন্ন ধৰণৰ ঘৰ বাৰী জ্বলাই দিয়া হৈছে। আৰু তেওঁলোকে এটাই ৰাজনীতি এতিয়া কৰিব বিচাৰিছে, ঈদৰ সময়ত তেওঁলোকে চোতা কম্বাল আৰু 150 টকা দামৰ এটা কাপোৰ দি তেওঁলোকে সংখ্যালঘু ৰাইজৰ মন জয় কৰি ভোট লৈ যিটো এটা ৰাজনীতি কৰি আছে। এইবাৰ কিন্তু এই ৰাজনীতিটো হাগ্ৰামা মহিলাৰী নচলিব। এইবাৰ আপোনালোকে জানে যে এইবাৰ চাৰিওফালে BTRৰ চাৰিওফালে এটাই ঢেউ, প্ৰণৱ বড়ো আৰু ট্ৰেক্টৰৰ ছবি, এইটো ঢেউ। গতিকে হাগ্ৰামা মহিলাৰীয়ে এইবাৰ যে হাৰিব এইটো ফাইনেল হৈ গৈছে। আৰু UPPL দলৰ চৰকাৰ যে আহিব একেবাৰে খাটাং, আপোনালোকৰ জৰিয়তে আমি কৈ দিছোঁ, একেবাৰে খাটাং আহিব। আৰু অহাৰ পিছত যিসকলে দুৰ্নীতিকাৰী আছে, যিসকলে দুৰ্নীতি কৰিছে, তেওঁলোকে জেলত যাব। আৰু জেলত যাবলৈ আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, সাজু থাকক। আৰু তেওঁলোকে যে জেলৰ ভাত খাব লাগিব এইটো ফাইনেল। আৰু সকলো জাতি জনগোষ্ঠী UPPL দলৰ পৰা ন্যায় পাব আৰু ন্যায় দিয়াৰ কাৰণে আমি ঐক্যবদ্ধ।